এইটো চাওক এতিয়ালৈকে আছে। তো এইটো আজি মুক্তি পাব। জয় দোস্ত, মই যোগানন্দ শইকীয়া, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা এটা ইচ্ছা আছিলে আমাৰ টিলিঙা মন্দিৰলৈ যাবলৈ, তো আৰু লগৰ কেইজনৰ লগত ওলাইছোঁ। এতিয়া আমি বৰ্তমান আছোঁ টেঙাখাটত। তো টেঙাখাটৰ পৰা টিলিঙা মন্দিৰলৈ খুব বেছি আধা ঘণ্টামান লাগিব ন। আধা ঘণ্টাৰ পিছত টিলিঙা মন্দিৰ পাই যাম। তো এতিয়া আমি আৰু আছে মোৰ লগত। টিলিঙা মন্দিৰ যাব লৈছোঁ, বহুত আশা পূৰ হ'বৰ কাৰণে। এয়া আমাৰ গুৰুজী। তো কেনেকুৱা লাগিছে আজি? বহুতখিনি নিজকে আউটফিট লাগিছে দেই। এটা একদম পবিত্ৰ জেগালৈ গৈ আছোঁ বৰ্তমান। কেনেকুৱা লাগে কৃষ্ণ, কেনেকুৱা লাগিছে? মজা, যাওঁ বুলি বহুত দিনৰ পৰা এটা আশা কৰি আছিলোঁ, যিহেতু যাব পৰা নাছিলোঁ সময়ৰ কিবা হেৰি কাৰণে। আজি যাব পাৰি ভাল লাগিছে, হয় নাই? যাওঁ, গৈ কিনে চাওঁ, আপডেটবোৰ দি থাকিবা। তো এতিয়া আমি যাবলৈ লৈছোঁ। তো আপোনালোকে চাওক, ভিডিঅ'টো চাই থাকিব, ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আহি টেঙাখাট টাউন পালোহি। টেঙাখাট টাউনতে ইয়াতে অলপ হাৱা ভৰাই লওঁ। তো এতিয়া আমি আহি তিনিআলি পালোহি। তো ৰাইট চাইডে গ'লে আপোনালোকে নাহৰকটীয়া হৈ এনেকৈ যাব পাৰিব। তো এতিয়া আমি লেফ্ট চাইডে এইপিনে ৰাস্তাটো সোমাই দিলোঁ। তো এইফালেদি যাব লাগিব। ৰাস্তাবিলাক যথেষ্ট বেয়া, ৰাস্তাৰ মাজত ডবল পুখুৰী। তো আমাৰ চৰকাৰে এইটো ৰাস্তাটো উন্নত কৰাৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিলে ভাল লাগিব। আৰু ইয়াৰ ওচৰে পাঁজৰে যিখিনি সংগঠন আছে, তো এই ক্ষেত্ৰত তেওঁলোকে অলপ চকু দিলে যথেষ্ট ভাল হয়। দেখিছে আপোনালোকে কিমান ৰাস্তা বুলিবলৈ নাই, পুখুৰীৰ নিচিনা বহুত অসুবিধা হৈছে। তো ৰাস্তাটো অলপ ভাল কৰি দিলে ভাল হয়। তো এতিয়া বেয়া ৰাস্তাৰ পৰা আহিলোঁ, এটা ধুনীয়া পৰিৱেশ, একদম বাগানৰ মাজে মাজে গৈ আছোঁ। আৰু 10 মিনিটমান পিছত আমি টিলিঙা মন্দিৰ পাই যামগৈ। আৰু 500 মিটাৰমান পিছত আমি টিলিঙা মন্দিৰ পামগৈ আৰু। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শেষলৈকে। ফাইনেলি আহি পাই গ'লোহি টিলিঙা মন্দিৰ। এতিয়া বাইকখন ক'ৰবাত থৈ ল'ব লাগিব, তাৰপিছত আমি আহিম। ইয়াতে আমি জোতা খুলি থৈ যাব লাগিব, তাৰপিছত ভৰি হাত ধুই শৰাইখন কিনি মন্দিৰলৈ বুলি ওলাই যাম। আজিলৈকে মানে টিলিঙা মন্দিৰ আহি পোৱা নাছিলোঁ। তো এবাৰ আহিম বুলি ভাবি মনতে থৈ দিলোঁ, 2 টকা এটা থৈ দিছিলোঁ। এইটো চাওক এতিয়ালৈকে আছে। তো এইটো আজি মুক্তি পাব, আজি মুক্তি পাব। এইটো টিলিঙা মন্দিৰ লিখি থৈছোঁ, দেখিছেনে? এইটো 2 টকা, বহুত দিনৰ পৰা থৈ দিছিলোঁ, আজি মনৰ আশাটো পূৰ্ণ হ'ল। তো এতিয়া ভিখাৰী বা কোনোবা যদি বহি থাকে এনেকুৱা মানুহক দি দিম 2 টকাটো। আজি মুক্তি পাই যাব মোৰ পাৰ্চৰ পৰা। তো এতিয়া আমি পূৰা শৰাই লৈ আহিছোঁ মন্দিৰলৈ বুলি। তো এতিয়া মন্দিৰৰ মূল সন্মুখভাগ এয়া, আপোনালোকে চাই লওক। এয়া টিলিঙা মন্দিৰলৈ স্বাগতম। তো এতিয়া আমি ভিতৰত যাম। মই এতিয়া কেনেকৈ মাৰিম এইটো? বজাই দিলোঁ। আৰু এয়াই হৈছে তিনিচুকীয়া বৰদুবিৰ বিখ্যাত টিলিঙা মন্দিৰটো, চাই লওক। এইকেইজন পূৰা চাকি আৰু ধূপ ধূনা জ্বলোৱাত ব্যস্ত।
ইয়াৰ পিছত ময়ো জ্বলাই লওঁ। টিলিঙাটো দেখিছা নাই? এইটোকে বান্ধিম বুলি ভাবিছোঁ আৰু নিজৰ প্ৰিয়জনৰ কাৰণে এইটো বান্ধিম আজি। টিলিঙাটো যথেষ্ট ডাঙৰ হৈছে। আমি আছোঁ কোনটো বান্ধিব? বৰ ডাঙৰ হ'ল নেকি আজি? ডাঙৰ হ'ল। আপোনাৰ আশাৰ কাৰণে টিলিঙা? মোৰ আশাৰ কাৰণে টিলিঙা এইটো দেই। जो बना के ढाका तो बना के बोला এতিয়া পূজা পাতল কৰি হৈ গ'ল। এতিয়া যাবলৈ লৈছোঁ। এখন ধৰ মেইন গেটত আছে নাই? মেইন গেটতে এটা ল'ব লাগিছিলে। বন্ধু বান্ধৱীসকল, এতিয়া আমি ভগৱানৰ পূজা কৰিলোঁ। ইয়াৰ পিছত আমি পেট পূজা কৰিমগৈ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো শেষ হোৱাৰ কাৰণে আকৌ মন্দিৰটো আপোনালোকক একবাৰ দৰ্শন কৰাই দিছোঁ, চাই লওক। দিলা এতিয়া মন্দিৰৰ পৰা আহিলোঁ। মন্দিৰৰ পৰা আহি ধাবা এখনত সোমাইছোঁ। তো ধাবাখনৰ আমি নিৰামিষ খাম। থালিখন বাৰু ডাঙৰ নে সৰু হৈছে বাৰু? থালিখন যথেষ্ট ভাল লাগিছে বাৰু। তো এতিয়া আমি আছে মানুহ লুটি পুটি তো এতিয়া হাত চাতবোৰ ধুই লওঁ আৰু ধুনীয়াকৈ। ফাইনেলি আহি ৰুম পালোঁহি আৰু এইটো ৰুমতে আমি থাকোঁ। কথা হ'ল কি, ভক্তিটো মানুহৰ লাগিবই। আধ্যাত্মিকতাক বাদ দি আপুনি আজিৰ যুগত কোনো ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰে। বৰ্তমান সমাজখন বস্তুবাদী হৈ গৈ আছে দিনক দিনে। আধ্যাত্মিকতাটো পাহৰি গৈছে। গতিকে আপোনালোকেও কেতিয়াবা মন্দিৰত গৈ সেৱা কৰিব। নিজে কষ্ট কৰিব লাগিব, তথাপিও ভগৱানে দিব লাগিব, ওপৰলৈ দিব লাগিব, তেতিয়াহে আপোনালোকে ভগৱানে দিলেহে আপোনালোকে কিবা এটা কৰিব। গতিকে মাজে মাজে ভগৱানৰ নামটো ল'ব বুলি আশা ৰাখি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম ইয়াৰ পিছত। তো আজিলৈ বাই।